বিহাৰত এছেম্বলি ইলেকশ্যনটো হ'ব বুলি ডিক্লেয়াৰ দিছে। অক্টোবৰ 28 তাৰিখ ফাৰ্ষ্ট ফেজ, ছেকেণ্ড ফেজটো নৱেম্বৰ 3 তাৰিখ আৰু থাৰ্ড ফেজটো নৱেম্বৰ 7 তাৰিখত আৰু ভোট গণনাটো হ'ব, কাউণ্টিংটো হ'ব নৱেম্বৰ 10 তাৰিখত। তো এইটো চাই পেলাই আমাৰ অসমত BTCৰ নিৰ্বাচনটো কৰিব নোৱাৰাৰ কোনো যুক্তি নাই। মুঠতে আমাৰ এটাই ডিমাণ্ড যে অক্টোবৰ 27 তাৰিখত যিহেতু গভৰ্ণৰ যিটো শাসন 6 মাহ এইটো শেষ হয়, সেইকাৰণে আমি অক্টোবৰ 27 তাৰিখত আগত BTC নিৰ্বাচনটো কৰিব লাগে বুলি আমি আজি আমি DC মহোদয়ৰ থ্ৰু দি আমি ৰেলী কৰি পেলাই এটা মেমৰেণ্ডাম দিছোঁ অসমৰ মুখ্যমন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়ালৈ আৰু ষ্টেট ইলেকশ্যন কমিশ্যনাৰলৈ। তো আৰু এটা কথা, অলপ আগতে আমাৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটা ঘোষণা কৰিছে যে BTCটো BTR মানে নটিফিকেশ্যন দিছে গভৰ্ণৰে এপ্ৰুভ কৰি পেলাই। তো আমাৰ ইয়াত ক'ব লগা একটা কথা আছে, এইটো হ'ল এতিয়া BTC অঞ্চলত কোড অফ কণ্ডাক্ট চলি আছে। এইটো মানে আনকনষ্টিটিউচনেল হৈছে। গভৰ্ণৰ ডাঙৰীয়াই যদিহে এনেকুৱা BTC নামটো BTR হৈছে বুলি যিটো এনাউন্সমেণ্ট দিছে, সঁচাকৈ যদি এইটো গভৰ্ণৰ ডাঙৰীয়াই এইটো এপ্ৰুভ কৰি পেলাই, মানে BTRটো এপ্ৰুভ কৰি পেলাই BTCটো কাটি পেলাই যিটো দিছে, এইটো আমাৰ কাৰণে আনকনষ্টিটিউচনেল। আৰু এই মই হাৰাটো বাদে দে BJPয়ে নিজে বা UPPয়ে নিজে কিমানটা চিট জিকিব সেইটো আমি বিচাৰিব পৰা নাই, বিচাৰি পেলাই মই পোৱা নাই। আমি BPF দল হিচাপে ক'ত হাৰিব সেইটোহে আমি বিচাৰি পেলাই ওলাব পৰা নাই। মুঠতে আমি 37 চিটত আমি কেণ্ডিডেট দিছোঁ, 37টা চবেই জিকিব। ইলেকশ্যনত একো প্ৰভাৱ নেপেলাই যিটো কমিশ্যন বনাইছে, এই কমিশ্যন বনোৱাটোতো আজিৰ দিনত যিহেতু কোড অফ কণ্ডাক্ট চলি আছে, এইটো আনকনষ্টিটিউচনেল বুলি কৈ আছোঁ আমি। আৰু BTCটো নাম সলনি কৰি পেলাই BTR যিটো এনাউন্সমেণ্ট দিছে, এইটো মানে আনকনষ্টিটিউচনেল। কোনো কেবিনেট ডিচিশ্যন নাই, কোনো এছেম্বলি পাছ কৰা নাই। গভৰ্ণৰ ডাঙৰীয়াই নিজে আজি মানে কোড অফ কণ্ডাক্টটো ভাইলেট। আমিও গম পাই আছোঁ UPPৰ লগত BJPয়ে ভিতৰুৱাভাৱে আণ্ডাৰষ্টেণ্ডিং আছে, এই কথাটো আমি ফিল্ডত গম পাই আছোঁ। কিন্তু আচলতে আমাৰ যিহেতু দিছপুৰৰ BPF আৰু BJPৰ লগত মিত্ৰতা আছে, সেই হিচাপত BTC নিৰ্বাচনতো BJP আৰু BPF মিত্ৰতা থাকিব লাগিছিল। কিন্তু এই কথাটো আজি BTC ইলেকশ্যনত BJPৰ প্ৰেছিডেণ্ট, ষ্টেট প্ৰেছিডেণ্ট ৰঞ্জিত দাস ডাঙৰীয়াই কৈ আছে যে BTC নিৰ্বাচনত আমি BPFৰ লগত মিত্ৰতা নাথাকিব, আমি নিজাববীয়াকৈ খেলিব বুলি কৈ আছে। সেইটো ইহঁতৰ কথা, উপায় নাই। আমি এতিয়া BPFে অকলে এই নিৰ্বাচনত নামিব আৰু নিৰ্বাচনত আমি BPF দলে চৰকাৰ গঠন কৰিব। মই কৈছোঁ যে এইটো পলিটিকেল কনস্পিৰেচি। মুঠতে আমাক যিমানে চেষ্টা নকৰক কিয় BPF দলক চেষ্টা কৰিব নোৱাৰিব। BPF দলে BTCক চৰকাৰ গঠন কৰিব। এইটোতো মানে ইলিগেল। যেনিবা আমাৰ পীযুষ হাজৰিকা ডাঙৰীয়াই বা ভূপেশ কলিতা ডাঙৰীয়াই যিখিনি ৰাজহুৱাভাৱে মিটিং কৰি আছে, সেইটো আজি যে কোভিড প্ৰট'কল নামানাকৈ কৰি আছে, সেইটো আমি ভাল পোৱা নাই। হয়তো এই বেমাৰটো BJPৰ কাৰণে নহয়, সেইটোৱে আমি বুজিবলৈ পাইছোঁ। যোনে BJP কৰে ইয়াৰ লগত কৰোণা ভাইৰাছ নহয়। ছাৰ BJPয়ে হয়তো এটা দুটা পাব পাৰে, ইয়াৰ বাদে নিজিকে BJP। UPPলৈও এটা দুটা হয়তো ক'ৰবাত পাব পাৰে, কিন্তু চৰকাৰ বনাব পৰা
বিজেপি আৰু UPPL একেলগে মিলাই পেলাই ইলেকশ্যন খেলিলেও BPF দলক হাৰাব নোৱাৰে। BPF দলে অকলে হ'লেও ইলেকশ্যন খেলিবৰ কাৰণে ওলাইছে আৰু আমি অৰ্গেনাইজ কৰি আছোঁ। বিটিআৰ কৰিব লাগে, তেতিয়াহ'লে আসাম কেবিনেটৰ এপ্ৰুভেল লাগিছিল বা আসাম এছেম্বলিৰ এপ্ৰুভেল লাগিছিল। আৰু মেইন কথাটো হ'ল এতিয়া BTC কোড অফ কণ্ডাক্ট চলি আছে, সেইটো এটা আনকনষ্টিটিউচনেল, সেইটো আমি কেতিয়াও মানিব নোৱাৰে আৰু এইটো কোৰ্টত চেলেঞ্জেবল। আমি এইটো কথা লৈ আমি সঁচাকৈ যদি গভৰ্ণৰ ডাঙৰীয়াই BTCটো কাটি পেলাই BTCটো সলনি কৰি পেলাই BTR যদি নাম দিছে, সেইটো আমাৰ কাৰণে কোৰ্টত চেলেঞ্জেবল হ'ব। এইটো আনকনষ্টিটিউচনেল হৈছে। গভৰ্ণৰ ডাঙৰীয়াই কোড অফ কণ্ডাক্ট থকা সময়ত এইটো কৰিব নালাগিছিল। কথা শিকিম যিহেতু কোড অফ কণ্ডাক্ট চলি আছে, BTC অঞ্চলৰ যিটো কমিশ্যন বনাইছে এই BTR ইমপ্লিমেণ্টেশ্যনৰ কাৰণে যিটো কমিশ্যন বনাইছে, সেইটো মানে আনকনষ্টিটিউচনেল। যিহেতু এতিয়া কোড অফ কণ্ডাক্ট চলি আছে, এইটো গোটেই বস্তুটো আনকনষ্টিটিউচনেল, সেইটো আমি মানিব নোৱাৰোঁ। নাই, সেইটো চৰকাৰৰ ডিচিশ্যন নহয়। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিজৰ ভিউটো কৈছে যে 30 নৱেম্বৰৰ আগত ইলেকশ্যন কৰিব নোৱাৰা যিটো কথা, সেইটো পাৰ্চনেল ভিউ। সেইটো আমি পাৰ্টিৰ পৰা ডিমাণ্ড কৰিছোঁ 27 অক্টোবৰৰ আগত নিৰ্বাচন হ'ব লাগে। টোটেলি পলিটিকেল ষড়যন্ত্ৰ। ইলেকশ্যনটো নকৰাকৈ থকাটো আমাৰ BPFক ধ্বংস কৰিবৰ কাৰণে সেইটো এটা ৰাজনীতি ষড়যন্ত্ৰ।